জনপ্ৰিয় কবি, খুব ভাল কবি। মোৰ বাবে তেখেতৰ নৃত্যও আছে। পণ্ডিত কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গলি উঠি হুমনিয়া পাণবজাৰলৈ নাযাবা সন্ধিয়া। সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অসান্দ বতাহ নিখণ্ড কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাক অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা, মোৰ একুৱাৰিয়ামত নাচিব। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা। তুমি কি ভাল পোৱা? চিত্ৰা, মিৰাণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। খোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা? মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা। এই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজ কাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত চোলাৰ জেপত, যেতিয়া দুই ফুল হৃদয় নামৰ এটা কাম বন্ধুসকলে লুটাই। কিয় তুমি লৈ থকা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছা? স্পাৰ্টাকাছত কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক কিটছ, উতমা শ্যালী নিৰুদ্দিষ্ট হয়। মহানগৰীত মৌন বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুশবিদ্ধ জীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন কৰিছা? লৰকা নেৰুকা খাবা? খোৱা মোৰ হৃদয় ৰছিয়াৰ ভটকা। খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয় এপাক পৰীক্ষা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত। তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁ এজন পূজা মানি। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহিবা অধিক চৰ? এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত বাচি। জালুকুৱাই নাইবা দিন দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান। অ নতুন দিনৰ আনুষান সুখী দি যাবা মোৰ গৰমত তেজৰ চিয়াহী বাৰুদৰ আঁতৰলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছা?